মই নিশ্চিত 90% মুছলমানে এইটো চেক কৰিলেহেঁতেন what has been written in the holy book. পবিত্ৰ কোৰাণত কি লিখা আছে এইটো মই চেক কৰিলোহেঁতেন। কথাটো বুজি পাইছে নহয়? গণ্ডগোলটো ক'ত আছে? মোক মহাত্মা গান্ধীয়ে ক'লেই হয়, কিন্তু মিনাতুলক মহাত্মা গান্ধীয়ে ক'লে নহ'ব। মিনাতুলক ক'ব লাগিব, কোৰাণে ক'ব লাগিব। আৰু কোৰাণ কেতিয়া লিখা হৈছে? 1000 বছৰ আগত। এই যে উদ্ভাৱনী নতুন চিন্তাৰ যিটো মাথা, এই কাৰকবোৰ আমাৰ সমাজত আছে আৰু এই সমাজৰ পৰা আমি এইবোৰ অতিক্ৰম কৰিব লাগিব। নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীৰ সমাজত সন্মুখত এইটো এটা ডাঙৰ প্ৰত্যাহ্বান যে আমি কেনেকৈ অগ্ৰসৰ হ'ম। অগ্ৰসৰ হ'বলৈ হুলস্থুল লগাই মানুহ এতিয়া বিপদত পৰিছে। মিনাতুলৰ চিনিয়ৰ আমাৰ আজিজোৰ আমচুৰ আগৰ সভাপতি, আজিজোৰে সভাপতি হৈয়ে ভয়ংকৰ ধৰণৰ সংস্কাৰমূলক কাম হাতত ল'লে। প্ৰথম বাল্য বিবাহ বন্ধ কৰিব লাগে, হয়? আজিৰ পৰা 15 বছৰ আগত আজিজোৰৰ টিম নামি গ'ল, আমচুৰ টিম নামি গ'ল, বাল্য বিবাহ বন্ধ কৰিব লাগে। বহুত বাল্য বিবাহ বন্ধ কৰি দিলে, বহু কাটি গৈ জেলত সোমাল, বহুত বছৰ থানাত ৰুজু হ'ল। আজিজোৰা সাংঘাতিক ধৰণৰ সংস্কাৰমূলক কাম ল'লে, কিন্তু লাভমূলকত কি হ'ল? 2টা ইলেকশ্যনত আজিজোৰ হাৰি থাকিল। কিহৰ কাৰণে হাৰিলে? যদি সংস্কাৰমূলক কাম আজিজোৰে নকৰিলেহেঁতেন আজি আজিজোৰ 2টা ইলেকশ্যনত জিকি MLA হৈ থাকিলে। এই সংস্কাৰ কৰিবলৈ গৈ আজিজোৰ ফচি। গতিকে সমাজত আৰু হাজাৰ আজিজোৰৰ জন্ম হওক, সংস্কাৰ এদিন হ'বই, ৰাখিব নোৱাৰে। ইলেকশ্যন টিকাটো নিদিকাটো ইমান ডাঙৰ কথা নহয়, কিন্তু হাজাৰ আজিজোৰৰ জন্ম হ'ব আৰু আপোনালোকৰ মাজৰ পৰাই জন্ম হ'ব, সংস্কাৰ হ'বই, সংস্কাৰ হ'বই। 79 চনত ইৰাণৰ চাহক খেদি আয়াতুল্লাহ খমেইনিক ক্ষমতালৈ আনিছিল আৰু আজি ইৰাণতেই বোৰখা নিপিন্ধো বুলি হুলস্থুল লাগি আছে। আজি যুদ্ধ নোহোৱা হ'লেতো ইৰাণৰ গভৰ্ণমেণ্টে চেঞ্জ হৈ গ'লহেঁতেন, হয়তো গভৰ্ণমেণ্টে চেঞ্জ হৈ গ'ল। যদি যুদ্ধ নহ'লেহেঁতেন ইৰাণত দিগদাৰ আছিল, ইৰাণৰ চৰকাৰ ভাগো ভাগো, তাত গণবিদ্ৰোহ এনেকুৱা সংস্কাৰ কৰিছে। সংস্কাৰ কেৱল মাত্ৰ সমাজৰ পৰাই। গতিকে নতুনকৈ উঠি অহা এই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু সংস্কাৰৰ দিশত আগবাঢ়ক, মূল সুঁতিৰ শিক্ষা গ্ৰহণ কৰক। এই মূল সুঁতিৰ শিক্ষা গ্ৰহণ কৰক বুলি কোৱাৰ লগে লগে আৰু এটা কথা মই কওঁ যে কিছুমানে ৰাষ্ট্ৰৰ ভিতৰত থকা কিছুমানে আমাক আগবাঢ়িবলৈ নিদিয়ে। ৰাষ্ট্ৰৰ ভিতৰতে কিছুমান উপাদান আছে যিবিলাকে আমাক আগবাঢ়িব নিদিয়ে। মোৰ এটা প্ৰগ্ৰেম আছে সাৰাংশ বুলি। এই সাৰাংশ প্ৰগ্ৰেমত আপোনালোকে যদি ইউটিউবত চাই কেতিয়াবা তেতিয়া দেখিব যে মই 3-4টা প্ৰগ্ৰাম কৰিছো এটাই ইছ্যুৰ ওপৰত। সেইটো হৈছে যে অসমৰ মাদ্ৰাছাবিলাক যিবোৰ চৰকাৰী মাদ্ৰাছা আছিল, মই দেখিছো যে আমি সৰুৰে পৰা ডাঙৰ হৈছো যোৰহাটত ময়ূৰ বৰাই কাম কৰিছে, আপোনালোকৰ বহুতে যোৰহাটত কাম কৰিছে, যোৰহাটৰ লগত পৰিস্থিতি আছে। মই দীঘলীয়া নকৰো বেছি। তাত মক্তব এখন স্কুল আছে প্ৰাইমেৰী লেভেলৰ, যোৰহাটৰ খুব বিখ্যাত স্কুল। আমাৰ ছাত্ৰ জীৱনত সেইখন এখন খুব বিখ্যাত স্কুল। সেই স্কুলখনত সেইখন দেখাতে মক্তব বুলি কোৱাৰ লগে লগে সেইখন মুছলমানৰ স্কুল। এই মুছলমানৰ স্কুলখনত 70-80% ছাত্ৰ ছাত্ৰী হিন্দু ছাত্ৰ ছাত্ৰী। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী, আমাৰ প্ৰাক্তন মুখ্য সচিব সঞ্জয় কৃষ্ণ, এইবিলাক চবে মুক্তাবত পঢ়িছিল। সঞ্জয় কৃষ্ণ ভায়েকো মুক্তাবত পঢ়িছিল। এওঁলোকৰ 70-80% ছাত্ৰ ছাত্ৰী আছিলে হিন্দু। আৰু এই মক্তব স্কুলখনত অসমৰ প্ৰথমজন ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত শিক্ষকে প্ৰধান শিক্ষকতা কৰিছিল। তেওঁ আছিল হেডমাষ্টাৰ, আৰু এই হেডমাষ্টাৰজন কোনো মৌলানা মুফতি নাছিল। এই হেডমাষ্টাৰজন আছিল অৱসৰপ্ৰাপ্ত, তেওঁ প্ৰথম ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত শিক্ষক অসমৰ
শ্ৰী শ্ৰী বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰ বাবুলানাথ গোস্বামী। বাবুলানাথ গোস্বামীয়ে ৩৫ বছৰ কাল এই মক্তবৰ প্ৰিন্সিপাল আছিলে। তাৰ কাষতে মক্তবখনৰ লগত আজিও আছে। মক্তবখনৰ লগতে এখন মাদ্ৰাছা আছিল, চৰকাৰী মাদ্ৰাছা, MA লেভেললৈকে চলায়। সেই মাদ্ৰাছাখনৰ চকীদাৰ এজন আছিল হিন্দু মানুহ। আৰু হিন্দু মানে এনেকুৱা হিন্দু ভকত। তেওঁ ৰাতিপুৱা শুই উঠিয়ে তাল বজাই পেলাই নাম গায়। আৰু এই ভকতজনক মাদ্ৰাছা চৌহদত এটা কোৱাৰ্টাৰ দিছিলে, কাৰণ তেওঁ নাইট চকীদাৰ, ৰাতি স্কুলখন ৰখিব লাগিব। গতিকে ভকতজন সেই কোৱাৰ্টাৰত থাকে। আৰু আমি যেতিয়া ৰাতিপুৱা সৰস্বতী পূজা বা শংকৰদেৱৰ তিথিত যেতিয়া ৰাতিপুৱা সোনকালে স্কুললৈ যাওঁ, তেতিয়া সেই ৰাম বোলা সেই ভকতজনৰ ঘৰৰ পৰা ভোৰতালৰ শব্দ আহে। কোনো এজন মুছলমান মানুহে কেতিয়াও কমপ্লেইন কৰা নাছিলে, সোধা নাছিলে যে ভকতজনক মাদ্ৰাছা চৌহদত কিয় ঠাই দিয়া হৈছে। এই মাদ্ৰাছা চৌহদৰ পৰা ৰাতিপুৱাই কেনেকৈ হয় নামৰ শব্দ আহে। গোটেইখন যোৰহাট মুছলমানত ভৰি আছে সেইখিনি, কোনোতো কমপ্লেইন কৰা নাই। কোনো এজন হিন্দুৱে কমপ্লেইন কৰা নাছিলে যে বাবুলা গোসাঁইৰ স্কুল নাপালে নেকি, এই মক্তবৰ মুছলমান স্কুলখনত হেডমাষ্টাৰ হ'ব লাগে। হিন্দু স্কুলতো অভাৱ নাছিলে, বাবুলা গোসাঁই বিচাৰিলে হিন্দু স্কুল এখনত হেডমাষ্টাৰ হ'ব পাৰে। গোটেই জীৱনটো মুছলমানৰ স্কুল এখনত শিক্ষকতা কৰাৰ কি যুক্তি আছিলে, প্ৰধান শিক্ষক আছিল, কোনোতো প্ৰশ্ন কৰা নাছিলে। বাবুলা গোসাঁইয়ে নিজেও প্ৰশ্ন কৰা নাছিলে, বাবুলা গোসাঁইৰ নিজৰ কোনো সমস্যা হোৱা নাছিলে। আজি সেইটো সমস্যা, আজি সেইটো সমস্যা হৈ গ'ল। মাদ্ৰাছাবোৰ চব নিষিদ্ধ কৰি পেলালে। মই বাৰম্বাৰ কৈছিলো, বাৰম্বাৰ মোৰ প্ৰগ্ৰেমত উল্লেখ কৰিছিলো যে চৰকাৰী মাদ্ৰাছাবোৰ বন্ধ নকৰিব। চৰকাৰী মাদ্ৰাছা বন্ধ কৰা মানে বেচৰকাৰী মাদ্ৰাছাৰ উত্থান, আৰু বেচৰকাৰী মাদ্ৰাছাৰ উত্থান মানে সংস্কাৰৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি হ'ব। আপোনালোকে কোনো ল'ৰা ছোৱালীক বেচৰকাৰী মাদ্ৰাছালৈ নপঠাব। কোৰাণ পঢ়িব, ঘৰত পঢ়িব। কোনো ল'ৰা ছোৱালীক বেচৰকাৰী মাদ্ৰাছাত নপঠাব। মূল সুঁতিৰ শিক্ষা লওক। সকলোৱে দৃষ্টি ৰাখক মৌলানা আবুল কালাম আজাদ আৰু APJ আব্দুল কালাম, এইবিলাক চব মূল সুঁতি শিক্ষা গ্ৰহণ কৰা মানুহ। কোনেও গৈ এই ৰাতিপুৱাৰ পৰা হালি জালি কোৰাণখন পঢ়িলে জীৱনত সি কেতিয়াও সমাজত সংস্কাৰৰ কথা ক'ব নোৱাৰে। সকলোৱে মূল সুঁতিৰ শিক্ষা গ্ৰহণ কৰক। বেচৰকাৰী মাদ্ৰাছাৰ আজিৰ পৰা যোৱাটো বন্ধ কৰক। এইটোৱেই মোৰ আপোনালোকৰ প্ৰতি আহ্বান। আৰু মই একান্ত কামৰ মাজৰ পৰা আহিছোঁ, গতিকে বেয়া নাপাব, মই সোনকালে ইয়াৰ পৰা যাব লাগিব। গতিকে মই এইখিনিকে কৈ আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। নমস্কাৰ।